নমস্কাৰ, মই পূৰ্বালী শৰ্মা বৰদলৈ পাঠ কৰিবলৈ লৈছো পল্লৱ জ্যোতি বৰুৱাৰ চিঠি। পুনা, তই আজি পৰটো হলি। তোৰ বাবে যে সপোন দেখিছিলো, দিনতে তই ডাঙৰ মানুহ হোৱাৰ সপোনবোৰ লিখিছিলো আশাৰ কাগজত। উকা মোৰ হৃদয়ত হেঁপাহবোৰ পুহি ৰাখিছিলো, তই ডাঙৰ হৈ এক ব্যতিক্ৰম কাম কৰি দেখুৱাবৰ। পুনা, তই ভালে আছ চাগে? বহুদিন হ'ল তোক দেখা নাই। এবাৰ হেঁপাহেৰে তোক চাবলৈ মন গৈছে, তোক চুবলৈ মন গৈছে। মই জানো তোৰ সময় নাই। এসময়ত মই তোৰ বাবে দৌৰিছিলো। সময়ৰ ঘোঁৰাত উঠি এতিয়া তই দৌৰিছ, কিন্তু পাৰ্থক্য মোৰ বাবে তোৰ সময় তাকৰ। যদিও মোৰ বাবে সময় তাকৰ তোৰ, মই তোৰ মংগল হোৱাটোহে কামনা কৰোঁ। মাৰ মৃত্যুৰ পাছৰ পৰাই মই বৰ অকলশৰীয়া হৈ পৰিলো। পুনা, মোক ধন টকা পইচা একো নালাগে, মাথো বিচাৰো তোক এই গাঁৱৰ ঘৰখনত এবাৰ চাবলৈ। কেতিয়া আহিবি খবৰটো দিবি। মই তোৰ বাবে আৰু তই ভাল পোৱা লুথুৰি পিঠা বনাই ৰাখিম। পিছে বোৱাৰীৰ খবৰ ভালনে? আৰু মোৰ নাতিটো কিমানটো হ'ল অ'? মোৰ কথা সোধেনে তহঁতক? পাপা, মামা, ককাই কি কৰিছে বুলি? মোৰ বৰকৈ ককাৰ ওচৰলৈ যাবলৈ মন গৈছে এইবুলি আমনি কৰেনে? পুনা, এইবাৰ বহাগত তই নাহিলি। সময় নহ'ল নেকি তোৰ মোৰ বাবে? তই সৰু হৈ থাকোঁতে বহাগ বিহুৰ দিনা মই নিজে একো নলৈ তোৰ বাবে নতুন কাপোৰ কিনি দিছিলো, আৰু তই এই কাপোৰ সাজ পিন্ধি খুব ভাল পাইছিলি। সেই সময়ত তোৰ সুখেই আছিল মোৰ সুখ। পুনা, মোৰ বাবে বিয়লি বেলা চমু চাপি আহিছে। পাৰিলে অলপ সময় উলিয়াই এবাৰ মোক চাই যাবিহি। আৰু একো নিলিখো, মাথো তোৰ মংগল কামনা কৰিলো, যাতে তোৰ ভৱিষ্যতটো উজ্জ্বল হয়। তোৰ সফলতাই মোৰ উদ্দেশ্য আছিল। ইতি তোৰ মৰমৰ দেউতা।